Mount Selkel Peak is Assam's third highest peak and it is a part of the Borail Range. Selkel is a 1500 meter high peak in Dima Hasao district of Assam. Today I will take you to Mount Selkel Peak especially for trekking. বাকী মই এতিয়া আছোঁ চেলকেল পিকত আৰু পুৰা হাৱা মাৰি আছে হাৱাৰ আৱাজটো আপোনালোকে শুনিছে চাগে কিমান ধুনীয়া কি এটা ধুনীয়া পৰিৱেশ চাগে এই পৰিৱেশটোতে সদায় থাকি যাম যেন এনেকুৱা লাগে ফিল হৈ গৈছে এতিয়া Good morning from Haflong. কালি আমি হাফলঙত 4:30 মানত পালোহি আমি নাওৰাই লজ নামৰ এটা লজত কালি থাকিলোঁ এয়া হৈছে সমীৰণ আৰু ইছা খাইছে আজি আমি যাম বৰাইলি ৰেঞ্জত থকা চেলকেল পিক বা তুমজাং মাউণ্টেইনত ট্ৰেকিং কৰিবৰ কাৰণে বাকী আমি 7টা মান বজাত আমি ইয়াৰ পৰা ওলাই দিম বুলি ভাবিছোঁ তেন্তে বলক আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আমি এতিয়া যাবলৈ ৰেডি আৰু প্ৰথমতে আমি এতিয়া পানী আৰু ফল মূল অলপ কিনি লওঁগৈ আৰু চেলকেল পিকলৈকে পি লেকেল ভিলেজলৈকে প্ৰায় 40 কিলোমিটাৰমান হ'ব আমি যিটো এৰিয়াত আছোঁ আৰু তেন্তে বলক আমি হাফলং ষ্টেচনতে অলপ ফ্ৰুইটছ কিনি লওঁ বাকী ইয়াত বিভিন্ন প্ৰকাৰৰ ফ্ৰুইটছ আছে চব এইটো হৈছে বগৰী এইটো তৰমুজ ন এয়া ফ্ৰুইটছ লৈ ল'লোঁ কল লৈছোঁ ৱাটাৰমেলন আৰু অমিতা লৈ লৈছোঁ বাকী আৰু কিমানটো ট্ৰেকিং কৰিব পাৰোঁ নাজানো কিন্তু খোৱা বস্তু মেইন ৱেলকাম টু পি লেকেল 1871ত এষ্টাব্লিছ হৈছিলে এই পাই গৈছোঁহি আমাৰ ডেষ্টিনেশ্যন এইটো ৱে টু চেলকেল পিক 5 কিলোমিটাৰ এপ্ৰক্স ডিমা হাছাও টুৰিজিম ধূলি কি ধূলি অৱস্থা দেখিছে হাত কোলা হৈ গ'লগৈ পূৰা বাকী যিয়ে নহওক আমি ফাইনেলি ডেষ্টিনেশ্যন পাই গ'লোহি আৰু 5 কিলোমিটাৰ আছে 5 কিলোমিটাৰ আমি চাগে ট্ৰেক কৰিব লাগিব বাকী এইফালে পাৰ্কিং চাৰ্কিং কৰি লওঁ ফাইনেলি আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াত লিখা আছে ৱে টু চেলকেল পিক তুমজাং ভিলেজ 3 কিলোমিটাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবোৰ আছে পজ কৰি পঢ়ি ল'ব এইটোৱেই ৰাস্তাটো আমি এতিয়া 10:21ত ষ্টাৰ্ট কৰিছোঁ এই চুলিৰ অৱস্থা চাগে বেয়া হৈ আছে চাগে কিমান দূৰ ট্ৰেকিং কৰিব পাৰোঁ নোৱাৰিলে বাগৰি দিম ওপৰৰ পৰা ষ্টাৰ্টিঙতে এনেকুৱা ভিউ ট্ৰেকটো ষ্টাৰ্ট কৰিয়েই অলপ দূৰ আহি আপোনালোকে ইয়াত ষ্টিক ল'ব পাৰিব ষ্টিক 10 ৰুপিজ কিন্তু এইকেইডাল 10 ৰুপিজৰ নহয় বাৰু বাকী আনিছে এইকেইডাল ষ্টিকৰ পলিঅ' হৈ গ'ল এওঁলোকক কালি দেখিছিলোঁ ৰাস্তাত আহোঁতে কিন্তু চিনাকি হোৱা নাছিলোঁ এতিয়াহে চিনাকি হওঁ তোমালোক আচ্ছা আচ্ছা তাৰপিছতে এতিয়া লগ পাই ভালে লাগিলে তোমালোক গোলাঘাটৰ ন অঁ বাকী একেলগে আমি তেওঁলোকে লগতে ট্ৰেক কৰিম ভালেই হ'ল পাৰ্টনাৰ পাই গ'লোঁ এই 10 টকা দি আপোনালোকে ষ্টিক ল'ব পাৰিব আৰু এডাল ষ্টিকডাল লৈ লৈছোঁ কাৰণ ছাপৰ্টৰ কাৰণে দৰকাৰ হ'ব কাৰণ যথেষ্ট দূৰ যাব লাগিব যিহেতু ষ্টিকডাল অকণমান দীঘল হৈছে মোৰ কাৰণে ব'লো টিকলিকেইটা কি কৰিছা কিয় কৰি ৰহে हो बाय 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 এতিয়া 100 মিটাৰমান আহিলোঁ কি ট্ৰেকিং কৰি পাহাৰ চাবলৈ অহাতে মোক মেণ্টেলি এণ্ড ফিজিকেলি
বহুত এটা হিলাৰৰ নিচিনা কাম কৰে। কালিও ইমান দূৰ বাইক চলাই আহিছোঁ। কালি কমচে কম 430 কিলোমিটাৰমান বাইক চলাইছোঁ। মেণ্টেলটো বৰ্তমানলৈকে মই ষ্ট্ৰং আছোঁ, বাকী নাজানো ফিজিকেলি আজি কিমান পাৰোঁ। সেইটো ৰাস্তাটো সমীৰণ কেনেকুৱা? পাৰিমগৈনে? পৰা যাব চলো। বাকী বিহুটো মজা লাগিছে ন? এইবোৰ মানুহ ৰাতিপুৱাই ট্ৰেকিং কৰি আহিলে চাগে। कैसा लगा? बढ़िया था ना? कहाँ से आए हो? सिलचर से? अच्छा बाकी नानी सिलचर पर আহিছে। देखो रास्ताটো ভুল হ'ল। সেইফালে জেচিবিয়ে কাম লগাই আছে আৰু ক'ত? পাহাৰত পইচা হেৰাই পাইছে। যিহেতু পাহাৰ কাটি আছে সোণৰ কলহ চলহ পাই নগলে হৈছে চিন এটা। বাকী আহি আছো, ফাটি গৈছে যথেষ্ট। আহি অৱস্থা বেয়া হৈ গৈছে। নোৱাৰিছোগে আৰু নোৱাৰিমগে আৰু। মই সমীৰণে বাকী আছোগে। বাগৰ তিনিটা আগত গ'লেই পাৰিব লাগিব। এখন চাইনবোৰ্ড পাইছোহি, ইয়াত লিখা আছে কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন টু দি লেজন ছ'চাইটি, আৰু পূৰা কোলা আখৰে লিখি ৰৈছে 100 rupees পাৰ পাৰ্চন, ন' কেম্পিং উইদাউট পাৰ্মিশ্যন। গৈ আছোঁ ধুনীয়াকৈ। এইটো হৈছে ট্ৰেকটো। ফাইনেলি আহি ইয়াত পাইছোঁহি, আৰু ইয়াত লিখা আছে ৱেলকাম টু তুমজাং। 40-50 মিনিট সময় ট্ৰেকিং কৰি আহি পিনি ইয়াত সকলোৱে জিৰণি ল'ব পাৰে। আৰু তুমজাঙলৈ যাবলৈ হ'লে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে পাৰ পাৰ্চন 100 rupeesকৈ লয়। আৰু ইয়াত এইটো আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পে'মেণ্ট কৰা হৈ গৈছে। কি 13 মাহ লিখিলি? 13 महीना तो नहीं होता है ना। তুমজাং আহি পোৱাৰ এক্সাইটমেণ্টতে চাগে কোনোবাই 3 মাহৰ ঠাইত 13 মাহ লিখি থৈ গৈছে। এইটো ইয়াত ছিগনেচাৰ কৰি ল'লোঁ এতিয়া। এইটো ৰাস্তাইদি আহিছিলোঁ, আৰু ইয়াত আহি পাই দেখোঁ যে ইয়াত দুটা ৰাস্তা আছে। এইটো ৰাস্তাই গ'লে তুমজাং ভিলেজলৈকে যাব পাৰিব, আৰু এইটো ৰাস্তাই গ'লে চেলকেল পিকলৈকে যাব পাৰিব। এইটো খুব সম্ভৱ আগতে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছিলে চাগে, আৰু তাৰ কাষত এখন বেঞ্চ আছে য'ত আপোনালোকে জিৰণি ল'ব পাৰিব। বাকী চেলকেল হৈছে বৰাইলী ৰেঞ্জত অৱস্থিত, অসমৰ 3rd হাইষ্ট পিক। যদি সময় হয় আমি তুমজাং ভিলেজলৈও একপাক মাৰিম, যদিহে সময় হয় আৰু। বাকী চাওঁ এতিয়া কিমান টাইম লাগে। কেনেকুৱা? ভালে লাগিছে ন? সেই তললৈকে তুমজাং দেখোঁতে অলপমান সেইখিনিলৈকে ফাটিছিলে, তাৰ পৰা মানে যিটো ভিউ পালোঁ নহয়। এতিয়া চোৱা, সেই আগলৈ চোৱা, সেইটো কিমান ধুনীয়া ভিউ আছে এইটো। বাকী ভাগৰ লাগিছে বুলি ক'লে নহ'ব। তাকে এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ ফললৈকে আপোনালোকৰ ভাগৰ লাগে, আৰু সেইডোখৰ যদি উভতি দিয়ে আপোনালোকৰ বহুত বেলেগ এটা মিছ হ'ব। কাৰণ আমি অলপ বহুতেই কৰে তেনেকুৱা,
কাৰণ কিন্তু আমি নকৰোঁ, আমি কমপ্লিট কৰিমেই আৰু বহুতেও কমপ্লিট কৰিছে। এই ভিউসমূহ দেখিলে আপোনালোকে ঘূৰি যাব পাৰিব জানো বাৰু? চাওকচোন, ইমান ধুনীয়া ভিউসমূহ দেখি মালৈ কল নকৰাকৈ থাকিব নোৱাৰিলোঁ। বাকী কি ধুনীয়া জেগা চাই আছোঁ। অঁ হা আহিবা আহিবা। আগবাঢ়িছোঁ, সিমানে ধুনীয়া জেগা পাই গৈছোঁহি আৰু প্ৰতিটো জেগাতে অকণমান দেৰি ৰৈ লৈ বহিম নিচিনা লাগি গৈছে। তাতে ইয়াতে বেঞ্চ পাৰি থৈছে ধুনীয়াকৈ। সঁচাকৈ ট্ৰেকিং কৰি কৰি আহি পাইন ট্ৰি থকা এখন প্লেচ পাইছোঁহি এডোখৰ, আৰু ইয়াৰ পৰাও গোটেই পাহাৰৰ দৃশ্যসমূহ যথেষ্ট ধুনীয়া। এইফালে চব পাইন ট্ৰি আছে, এইবোৰ এইফালেও পাইন ট্ৰি, এইফালেও পাইন ট্ৰি। আৰু ট্ৰেকিং কৰি কৰি মানুহবোৰ আহি আছে, আহি পিনি ইয়াতে জিৰণি লৈছে। ইয়াতো এখন বেঞ্চ আছে, আপোনালোকে আহিব পাৰে। ট্ৰেকিঙৰ কথা ক'লে অসমৰ কথা আমাৰ মনলৈ নাহে, কিন্তু অসমতো যে ট্ৰেকিং কৰিব পাৰি আৰু ট্ৰেকিং কৰি ইমান ভাল লাগিছে, মানে মই মানে বুজাব পৰা নাই এতিয়া মোৰ মানে। আৰু যথেষ্ট ভাগৰো লাগি আছে, কিন্তু যি এই পাহাৰবোৰ দেখি দেখি মোৰ পূৰা ভাগৰ চাগৰ নাইকিয়া হৈ গৈছে পূৰা। ক'ৰ পৰা আহিছে? তেজপুৰৰ পৰা। মজা মজা। কেনেকুৱা লাগিছে? বাকী ভাগৰ লাগিছে বুলি কৈছে চবৰে। এতিয়া আমি আকৌ ওলাই দিওঁ আৰু। ট্ৰেকিং কৰোঁতে লগ পোৱা চিনাকি অচিনাকি সকলোৰে লগত চিঞৰি চিঞৰি গান গাই গাই ট্ৰেকিং কৰাৰ মজাই বেলেগ। বাকী এতিয়া পাইন গছৰ মাজে মাজে গৈ আছো ধুনীয়াকে। এরা চুচৰি দিও নেকি? তেজপুৰ আৰু যোৰহাটৰ পৰা অহা ট্ৰেভেলাৰ কেইজনৰ লগত চিনাকি হৈ পুনৰ তেওঁলোকৰ লগতে ট্ৰেকিং কণ্টিনিউ কৰিলোঁ। বৰ্তমান আহি আছো আৰু এইটো এটা ট্ৰেকিং পাইছোহি। আৰু এটা ৰাস্তা পাইছো, এইফালে চব এইফালে পুৰা আপ এইটো। আমাৰ ডেষ্টিনেশ্যনৰ প্ৰায় ওচৰ পাইছোহি আৰু সেইটো ওপৰত চাং এখন আছে। মই এইটো জুম কৰি দিম বাৰু। কিন্তু আমি এতিয়াও এই ৰাস্তাটো এনেকৈ যাব লাগিব, গৈ পিনি এই ৰাস্তাত আছেগৈ আমাৰ পিকটো আছেগৈ। বহুত ঠেক ৰাস্তা এটাই গৈ আছে এতিয়া। সেইটো জোৰ লগাকে সেইচা আমি সেইটো চাইডৰ পৰা আহিছোঁ এইডোখৰ পৰা আহি ইয়াত পাইছোঁ। তালৈ যাম। মোৰ ফাটি আছে আৰু ইয়াৰ জোচ দেখিছে কিমান? এইটো চব আৰু এটা পাহাৰ বগাই বোলে।
সেইটো ডাৱৰত মাজত যে লুকাই আছে সেই পাহাৰটোলৈ যায় বোলে সেইটো ফাইনেলি পাই গ'লো ফাইনেলি অসমৰ থাৰ্ড পিক চেলকেল পিক পাই গৈছোহি সেইটো এটা ভিউ পইণ্ট বনাই থৈছে ধুনীয়াকৈ সকলোৱে ভিউ এনজয় কৰিছে আৰু ময়ো যাম এতিয়া অলপ দেৰি পিছত উঠিমগৈ বাকী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব ইয়াত কাঠেৰে ধুনীয়াকৈ লিখি থৈছে চেলকেল তুমজাং কেনেকুৱা মনৰ ভাৱটো কোৱা মজা ন ফাইনেলি কমপ্লিট হ'ল মজা আপোনালোকে নিশ্চয় এবাৰ হ'লেও আহিব আৰু ট্ৰেকিংটো কৰিব ট্ৰেকিং কৰি পিনি ইয়াত এই পইণ্টটোৰ পৰা ইয়াৰ ভিউ চাব গৈ থাকো এতিয়া বাই বাই চেলকেল পিক কাৰণে পুৰা চোলা পিন্ধিলোঁ বাকী আজি যিটো ভিডিঅ' চাম বুলি আহিছিলোঁ সেইটো প্ৰায় দেখা নাপালোঁ বুলিয়ে ক'ব পাৰিব কিন্তু হেল্ল' তহঁতি যে প্লেনটো কেঞ্চেল কৰিছিলি চা আমি ক'ত ঘূৰি ফুৰিছোঁ পাহাৰ